তৃষ্ণা আপোনালোকক পুনৰবাৰ মোৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মইতো বিৰাট ভালে আছোঁ। কাৰণ দুটা আছে, এটা হ'ল পূজা আহি আছে আৰু এটা মই বস্তু ল'লোঁ, সেইকাৰণে মোৰ মনটো বিৰাট ভাল লাগি আছে। হোৱাৰ আগতে বলক জলদি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু জাষ্ট এই মই গা ধুই আহিলোঁ মাত্ৰ, যিহেতু পূজা আহি আছে পূজাৰ সকলোখিনি কাম কৰোঁতে মানে বহুত দেৰি হৈ গ'ল, গধূলি হৈ গ'ল। সেইকাৰণে এতিয়া গা পা ধুই পূৰা জলদি ভাবিছোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। পলম নকৰি বলক এতিয়া জলদি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কিছুমানৰ কাৰণে ডাঙৰ বস্তু নহয়, মোৰ কাৰণে এইটো বহুত ডাঙৰ বস্তু। কাৰণ আমি হৈছোঁ একেবাৰে সৰু মানুহ, সৰু মানুহৰ পৰা মানে যিখিনি বস্তু আমাৰ সৰু হওক ডাঙৰ হওক, মানে কিবা এটাও যদি সৰু বস্তু লোৱা যায় এইটো বিৰাট ফূৰ্তি লাগে। আৰু সেইটো আপোনালোকে নক'ব আৰু সেইটো কিবা দেখাব লগা বস্তু নে, আৰু ইমান ডাঙৰ বস্তুটো নহয়। বলক এতিয়া মই বস্তুটো দেখাই দিওঁ কি বস্তু লৈছোঁ। ঘৰৰ কাম কৰি থকাৰ মাজতে মোলৈ আহিলে এটা পাৰ্চেলটো। কি পাৰ্চেল আহিছিলে ময়ো গম নাপাওঁ। মই ঘৰ মানে ভিতৰত কাম কৰি থাকোঁতে মাৰ মোবাইলত ফোন আহিলে, মায়ে বস্তুটো ৰাখি কিনে থ'লে। মই এতিয়াহে চাওঁ, নিজেও গম পোৱা নাই কি বস্তু আহিছে, আৰু আপোনালোককো দেখাওঁ। হয় এইখন শাৰী। আজি মই আপোনালোকক ইমান ভালকৈ দেখুওৱা নাই, নেক্সট মই বেলেগ এটা ভিডিঅ'ত বাৰু দেখাম। আৰু কাম কৰি মোৰ একেবাৰে অৱস্থা নাই, দেখিছেনে একদম জধলা মধলা অৱস্থা হৈ আছে। আৰু এইখন কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাবচোন দেই। আৰু এতিয়া মই দেখাই থাকোঁতে দেউতাই কিবা মানে কৈ আছে, কিবা কৈ আছে জানো পাহৰিলোঁ। আৰু এয়া মই গধূলি কাম চাম কৰি গা চা ধুই উঠাৰ পাছত এনেকুৱা ভোক লাগিলে, কিবা এটা খাবলৈ মন গ'ল। সেইকাৰণে মই চকলৈ ওলাই আহিলোঁ। আৰু চকত আহিয়ে মই ভাবিলোঁ এটা ৰোল খাই দিওঁ, চিকেন ৰোল। সেইকাৰণে খালোঁ। আৰু এইখন বোলে নতুন দোকান, নতুনকৈ পাতিছে। নতুনকৈ মানে মইহে নতুন বুলি ভাবিছোঁ, 3 মাহমান হ'লে। মই বেছি চকত অহাৰ জোৰতে মই গমেই পোৱা নাছিলোঁ। 3 মাহমান হ'ল। দোকানখনৰ পিছত অৱশ্যে নামটো নাই, নহ'লে মই আপোনালোকক জনালোঁ হয়। আৰু ইয়াত দেখিছেনে চিকেন ভাজি আছে, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু নহ'বনে, আৰু চিকেন ভাজি একেবাৰে জুই জ্বলাই দিছে। আৰু এইজনী মই একদম কাম কৰি অৱস্থা নাই, যেনেকৈ ঘৰত আছিলোঁ তেনেকৈ ওলাই আহিলোঁ। আৰু এয়া মোক খাবলৈ দিলে গৰম মই এতিয়া খাই আছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, আৰু সেইকাৰণে মই আপোনালোকক দেখাই দিলোঁ। আপোনালোকৰ বাৰু খাবলৈ মন গৈছেনে? যদি গৈছে কমেণ্টত জনাবচোন দেই। আৰু মই কেনেকুৱা হৈছিলে সুধি আছিলে, মই দেখাই দিলোঁ। আৰু সেইখিনি পুটুককৈ পৰি গ'ল, সেইখিনি খাই দিলোঁ। যিহেতু দোকানখনত কোনো মানুহ নাছিলে, লাজ লগা নাছিলে, আৰু খোৱাত কোনো লাজ নাই। আৰু ফাইনেলি মই এইটো বস্তু ল'লোঁ, কম্পিউটাৰ। আৰু কিহৰ কাৰণে ল'লোঁ সেইটো আপোনালোকক জনাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই লাভ ইউ অল। কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই কমেণ্টত জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।